এইটো কাঠ লৈছে চাওক আৰু এইফালে চাওক গোটেই জুই এইটো মই দেখাই দিছোঁ 1 সেকেন্ড মোক দিয়ক এইটো পুৰা একদম চাওক পুৰা ৰঙা হৈ আছে জুই পুৰা জুই জ্বলি আছে লওক দাদা আপোনাক দিলো আৰু আপোনালোকে এইফালে আৰম্ভ কৰি দিয়ক ও মাই গড আচৰিত আমাৰে ভয় লাগি আছে কিবা এটা পৰি গ'ল একো নাই ও মাই গড এই চাওক এয়া হ'ল আমাৰ অসমৰ টেলেণ্ট চাওক অসমত কিমান এনেকুৱা ধৰণৰ বহুত টেলেণ্ট আছে আমি খালি বিচাৰি পোৱা নাপাওঁ চাওক ও মাই গড চাওক চাওক ডাইৰেক্ট খাই দিছে চাওক ও হো 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 চাওক পুৰা ৰঙা কাঠ আমাৰ জিভাত দিলে আমাৰ জিভা পুৰি যাব কিন্তু দাদাই চাওক চুবাই চুবাই খাই আছে চাওক চাওক দাদা কৰি দিয়ক অকণমান চাওক পুৰা খাই আছে ও মাই গড চেলুট জনালোঁ ৰিদীপ দাক মাজুলীৰ ৰিদীপ শইকীয়া চাওক আৰু বেলেগ এটা সিডাল হৈ গ'ল আৰু বেলেগ এডাল উঠাই লৈছে আৰু এডাল লৈছে এডাল বেলেগ বাঁহ হয় এডাল বাঁহ চাওক গৰম ৰঙা বাঁহ ও হো 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 ও মাই গড চাওক সঁচাই চেলিউট দাদা আপোনাক ও হো হো বাপৰে বাপ চাওক কেনেকৈ ৰঙা একদম জুই একদম জ্বলা বাঁহ আৰু কাঠটো খালে ইয়াৰ আগত এডাল বাঁহ খাই আছে চাওক কেনেকুৱা ৰঙা হৈ আছে দেখিছে ও বাপৰে বাপ আপোনালোকে এইটো